প্ৰতিদিনে যদি আমি একেটা বস্তুকে খাই থাকোঁ তেতিয়া আমনি লগাটো খুবেই স্বাভাৱিক আৰু সপ্তাহটোৰ 5 দিনৰ 3 দিনে ৰাতিপুৱা খোৱাত আমাৰ শুকান ৰুটি হয় লগতে টিফিনতো শুকান ৰুটিয়ে দিয়া হয় গতিকে ৰাতিপুৱাৰ খোৱাটো মাজে মাজে মই কিছু চেঞ্জ কৰি থাকিব বিচাৰোঁ আৰু আজি টিফিনত আছিল শুকান ৰুটি মিক্স চব্জি লগতে কল কাৰণ ফলমূল মই কেতিয়াও কাটি নিদিওঁ গোটাকে দিওঁ নহলে কেতিয়াবা একেবাৰে নিদিওঁ আৰু ফাইনেলি এই চিয়া সিডছ মই লৈ আহিলোঁ কোৱা হয় ওয়েট লছৰ কাৰণে ভাল আৰু সেইটো ভাবিয়ে আসলতে লৈ অহা লগতে ইন্টাৰনেটত আজি কেইবা বছৰৰ পৰা বহুত বেছি ভাইৰেল আৰু অৱশেষত বহুত ভবা চিন্তাৰ মূৰত এপেকেট লৈ অহা হ'ল এতিয়া নাজানো ইয়াৰ টেষ্ট কেনেকুৱা হ'ব বা মই খাব পাৰিম নে নাই অনেষ্টলি মই ইয়াৰ সোৱাদ একেবাৰে নাজানো কেতিয়াও ওচৰৰ পৰা দেখাও নাছিলো মাত্ৰ সুপাৰমাৰ্কেটত যেতিয়া দেখো সদায় দামটো চাওঁ বা ইহি বস্তুটো কি হয় বাহিৰৰ পৰা চাই গুচি আহোঁ এই পেকেটটো যে ঘৰত আনিম বা নিজে ট্ৰাই কৰিম সেইটো সাহস হোৱা নাছিল আৰু বহুতখিনি সাহস গোটাই লৈ আহিলোঁ এতিয়া দেখা যাওক শেষ কৰিব পাৰিম নে নাই বা ইয়াৰ সোৱাদটো মই কেনেকুৱা পাওঁ কিন্তু এতিয়া প্ৰশ্ন হ'ল এই বস্তুবিধ মই খাম কিহৰ লগত বা যি বস্তুৰ লগতেই খাওঁ যাতে পেলাই দিবলগীয়া নহয় বা অনিষ্ট কৰিব লগা নহয়গৈ শেষত গতিকে মই ভাল পোৱা কিছুমান আজি যোগাৰ কৰি লৈছোঁ তাৰ ভিতৰত আছে চিৰা এইখিনি প্ৰথমতে 10 মিনিটৰ কাৰণে তিয়াই থৈছিলোঁ 4 পৰা 5 চামুচমান হ'ব পানী টুকি লোৱা হৈ গ'ল লগত লৈছোঁ এটা কল কিন্তু কল মই সানিয়েই হওক বা এইদৰে কাটিয়েই হওক খাবলৈ বহুত বেছি বেয়া পাওঁ তথাপিও কল যিহেতু খাওঁ গতিকে কলো মই ল'লোঁ অপশ্যনত ইয়াৰ পিছতে যোগ কৰিলোঁ চিয়া সিডছ এইখিনি মই 10 মিনিটৰ কাৰণে তিয়াই থৈছিলোঁ লগত লৈছোঁ 3-4টামান কাজু লগতে 5 পৰা 6টামান কিচমিচ মোৰ বহুত বেছি প্ৰিয় লগতে লোৱা হ'ল 2 চামুচ ডালিম আৰু এচামুচ মৌ মিঠাৰ কাৰণে কাৰণ মিঠা নহলেতো খাব নোৱাৰি আৰু গোটেইখিনি এতিয়া ভালদৰে সানি ললোঁ কিন্তু এই বস্তুখিনি মই মিক্স কৰিও আছিলোঁ লগতে মূৰত এটা চিন্তা হৈ আছিল এইখিনি খাব পাৰিম নে নোৱাৰিম ইমানখিনি বস্তু যোগাৰ কৰি ললোঁ কিন্তু ইয়াৰ আগতে মই চিয়া সিডছ অকনমান মুখত টেষ্ট কৰি চাইছিলোঁ যে খাব কেনেকুৱা হ'ব যিয়ে নহওক তাৰ পিছতো মই এটা বেলেগ অপশ্যন ৰাখিছোঁ সেয়া হৈছে নাৰিকল ডালিম লগতে বুট যিখিনি মোৰ অল টাইম ফেভৰেট হয় মই ভাবিছোঁ আৰু অকনমান নিমখো দিলোঁ সোৱাদৰ কাৰণে ভাবিছিলোঁ যদি সেয়া বেছি সোৱাদ নাপাওঁ তেতিয়া এচামুচ এইফালৰ পৰা খাই যাম লগতে আজিলৈ ময়ো আহিলোঁ বাই